কবিতাৰ শিৰোনাম অনুতপ্ত জীৱনৰ এক নতুন অধ্যায়। আজি মই অনুতপ্ত, জীৱনৰ সকলো হেৰুৱাই সৰ্বশান্ত হোৱা দিশহাৰা পথভ্ৰষ্ট পথিক মই। পাৰ হৈ যোৱা সেই অভিশপ্ত দিনবোৰ যদিও মোৰ বাবে অতীত, তথাপিও মনৰ দুৱাৰত স্মৃতিৰ টুকুৰাবোৰে বাৰে বাৰে আহি মোক সোঁৱৰাই দিয়ে। জীৱনত অভিজ্ঞতাবোৰে বহুতেই শিকাই গ'ল, পৰিচয় কৰালে স্বাৰ্থপৰ আৰু আপোনতাৰ মুখা পিন্ধা মানুহবোৰক। সৰলতাবোৰক দুৰ্বলতাৰ আখ্যা দি ধৈৰ্যতাৰ প্ৰমাণ কৰি মোক সমাজৰ চকুত অপমানিত কৰিলে। সঁচা ভালপোৱাবোৰেও মোৰ মৰমবোৰক দুভৰিৰে গচকি থৈ অজুহাত দেখাই আঁতৰি গ'ল। জীৱনৰ জটিল ক্ষণত নিত্য হৈ যোৱা সৰু সৰু ভুলবোৰক উপলুঙা কৰি হাঁহিৰ পাত্ৰ সজালে। অভাৱবোৰে জুৰুলা কৰা মোৰ দৰিদ্ৰতাক ভিক্ষুক বুলি সমালোচনা কৰিলে। শৈশৱৰ পৰাই হাঁহি থকা মুক্ত মুখমণ্ডলত বিষাদৰ কোষবোৰে আগুৰি ধৰিলে। সেয়েহে সলনি কৰিছো নিজক, শক্তিশালী কৰিছো মনক। আগবাঢ়ি যাব খোজো নৰওঁ থমকি। আৰম্ভ কৰিছো অনুতপ্ত জীৱনৰ এক নতুন অধ্যায়।